আৰম্ভ কৰিবলৈ লৈছোঁ আজি এক নতুন ভিডিঅ'। আজি বিশেষকৈ কিছুমান মই আপোনালোকক প্ৰুফ দেখাই ল'ম, তাৰপিছত মই কথাখিনি ক'ম। আহক প্ৰুফখিনি চাই ল'ম। আগতে দেখা পালোঁ এগৰাকী মহিলাই আমাৰ শিখা মজুমদাৰ বাইদেউক ভৰিত ধৰি সেৱা কৰিছে, আৰু তলত লিখা আছে পেজটো ফ'ল' কৰক, শ্বেয়াৰ কৰক, ভাল খবৰ আহিব, ভাল হ'ব। আচলতে ভগৱান শিখা বাইদেউ নে শিৱ বাবা, এইটো মই আপোনাক কুৱেশ্যন কৰিলোঁ প্ৰথম। এখন টুলত বহি ভগৱানক আৰাধনা কৰি আছে, এখন টুলত বহি লৈ। প্ৰথমবাৰ কাৰণে মই এইটো দেখিছোঁ যে ভগৱানক টুলত বহি, আমাৰ ফালে এইটো কঠত বহে, ধাৰি পাৰি দিয়ে, পাতি পাৰি দিয়ে, কঠ পাৰি দিয়ে, তেনেকৈহে হয়। কিন্তু কোনো পূজাৰীক মই দেখা নাই যে টুল পাৰি চকী পাৰি পেলাই বহি পেলাই আৰাধনা কৰে। এইটো কি, এইটোও মই বুজি নাপালোঁ, এইটোও বুজাই দিব। আৰু এটা কথা, আপুনি এগৰাকী মহিলা হয়, আমি জানো। কথাখিনি শুনিবলৈ বেয়া পাব পাৰে, কিন্তু কথাখিনি মই খুলি কৈছোঁ। আমি জানো যে প্ৰত্যেকগৰাকী মহিলাই মাহেকীয়া অসুবিধা হয় মাহেকত। আপোনাৰ মই লাইভ ভিডিঅ' দেখোঁ, প্ৰত্যেক দিনাই আপুনি থাকে, মাহেকত 30টা দিনেই আপোনাক মই দেখা পাওঁ হেৰিয়া লাইভত মন্দিৰত। আপোনাৰ কি সেইবোৰ একো নহয় নেকি? এইটো কুৱেশ্যনো আপুনি এনচাৰ দিব লাগিব মোক। বস্তু যে দিছে আপুনি অনলাইনত টকা ঘটিছে, ঘটি থাকক, আমাৰ ক'বলগীয়া একো নাই। ভগৱানৰ নাম লৈ এতিয়া মানে ফেচবুকৰ পৰাও আপুনি পইচা খাব লাগে যে পষ্টটো শ্বেয়াৰ কৰক, অন্যথা বিপদ আহিব। এইটো মানে বাধ্য কৰাইছে কিয়? মানুহক বাধ্য কৰাইছে কিয় যে শ্বেয়াৰ কৰক? যি টি পষ্ট এটা বনাই পেলাই আপুনি লিখি দিব শ্বেয়াৰ কৰক শুদ্ধ মনে, নহ'লে বিপদ নিশ্চিত। আপোনাৰ এই বস্তুটো সকলোৱে শ্বেয়াৰ কৰা নাই, 10-15 জনে কৰিছে, বাকীখিনিচোন বিপদ হোৱা নাই কিয়? কি বুজাব খুজিছে আপুনি? নটংগী বহুত কৰিলে, ঠিক আছে, নটংগী বহুত কৰিলে, ইমান নটংগী কৰিব নালাগে মানুহৰ লগত, ঠিক আছে। টকা ঘটাৰ বহুত মাধ্যম আছে, কিয় আপুনি ডুপ্লিকেট ৰাস্তাত টকা ঘটাৰ ধান্দা কৰি আছে? ফেচবুকত পষ্ট এটা দিছে, পষ্টটো শ্বেয়াৰ নকৰিলে মানুহৰ বিপদ হ'ব। কি ফটোৱা কথা কয়হে আপুনি? নাপায়। বিতৰ্ক কৰি থাকিব। মই বিতৰ্ক কৰাটোলৈ ভয় নকৰোঁ। মই সঠিকভাৱে মন্দিৰৰ কামখিনি চলাই নিয়াটোৰ ওপৰত মই বেছিকৈ গুৰুত্ব দিওঁ। বিতৰ্ক কৰি থাকিব, আপুনি গুৰুত্ব নিদিয়ে, গুৰুত্ব দিবও নালাগে। আমি বিতৰ্ক কৰিম, আমি যিটো ভুল দেখিছোঁ সেইটো আঙুলিয়াই দিছোঁ, সেইটো বিতৰ্ক বুলি নকয়, ঠিক আছে। আপুনি প্ৰসাদৰ যিখিনি আপোনাৰ মন্দিৰত প্ৰসাদ আহিছে সেইখিনি আপুনি মাটিয়া বালি এটা ৰুমত নি মাটিয়া বালিয়ে পেলাই থৈছে, সেই প্ৰসাদৰ ওপৰ দিয়ে মানুহ খোজকাঢ়ি গৈ আছে, সেই তাৰ ওপৰ দিয়ে সকলোখিনি চলি আছে। সেইটো কি আপোনাক নক'ম নেকি? আমি একোৱেই নক'ম মানে, আমি মানে চকু মুদা কলি, আমি সকলো দেখি পেলাইও আমি একো নক'ম, মনে থাকিম নেকি? আপোনাৰ নিজৰ ভিডিঅ'ত আপুনি নিজৰ ভিডিঅ'ত কৰি পেলাই দেখালে ন, এতিয়া প্ৰসাদৰ টোপোলা তেনেকৈ পেলাই থৈ দিছে। আপুনি বোলে বম ভক্তি মানুহ, কিয় বা তেনেকুৱা কৰিছে? এনচাৰটো দিব, আৰু আছে দেখাই আছোঁ। ভক্তিৰে প্ৰসাদৰ টোপোলা আনিছিলে, সেই প্ৰসাদৰ টোপোলাৰ অৱস্থা এয়া। আপোনাৰ ঘৰ, প্ৰসাদৰ টোপোলা আপোনাৰ ঘৰত আহিছে, আপুনি ভাল কৰিব লাগে, আপুনি ভালকৈ থ'ব লাগে, আপুনি ক'ত কেনেকৈ বস্তুখিনি থ'ব লাগে, সেইটো আপোনাৰ দায়িত্ব। জনসাধাৰণক, আমাৰ ৰাইজক কিয় দেখাই আছে? আপোনাৰ অন্ধভক্তক দেখাওক, আমাক কিয় দেখাই আছে? সেইটো দায়িত্ব কাৰ? আপুনি যে কৈছে অৱস্থা এয়া বুলি, সেইটো দায়িত্ব কাৰ? মোৰ নে আন 10 জনৰ নে আপোনাৰ? মন্দিৰ ভাগৰ স্বত্বাধিকাৰী আপুনি, দায়িত্বটো আপোনাৰ। অনলাইনৰ টকাখিনি কামাই হোৱা নাই, এতিয়া ফেচবুকৰ পৰা ইউটিউবৰ পৰাও পইচা কামাব লাগে। বাহিৰৰ পৰা অনা শৰাই আমাৰ মন্দিৰত বন্ধ কৰা হৈছে। বাহিৰৰ পৰা অনা শৰাই প্ৰসাদ বন্ধ কৰা হৈছে। এতিয়া তেওঁক অনলাইনত আৰম্ভ কৰিব। আপোনালোকে পইচাটো অনলাইনত দি দিব, তেখেতৰ একাউণ্টত ভৰাই দিব, তেখেতে নিজৰ পইচা দি
শৰাই আনি পেলাই হেৰিয়াত মন্দিৰত দিব। আপোনালোকে যদি 300 টকা দিয়ে 50 টকা খৰচ কৰিব, বাকী 250 টকা টিকেটৰ পকেটত সোমাব। এইটোৱে হ'ল অনলাইন বিজনেছ, ভগৱানৰ নামত চলি থকা এটা বিজনেছ। মই কোৱা কথা নহয়, তেওঁ নিজৰ মুখেৰে কৈলে। মই কথাখিনি মিছা কৈছোঁ নে সঁচা কৈছোঁ আপোনালোকে কমেণ্টত জনাব। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই। চাওঁ বাইদেৱে কি ৰিপ্লাই দিয়ে। আকৌ কালিৰ ভিডিঅ'ত আকৌ লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। বাই বাই।